নমস্কাৰ বন্ধুসকল, মই পৰাগ আহিল আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আৰু এতিয়ালৈকে যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকন নবলে একেবাৰে নাপাব, কাৰণ মই ৰিলেটেড ভিডিঅ' আপোনালোকে প্ৰত্যেক দিনে আনি থাকোঁ। আজিৰ ভিডিঅ'টো হৈছে স্ক্ৰীন লকৰ ওপৰত। আপুনি বহু ধৰণৰ স্ক্ৰীন লক ব্যৱহাৰ কৰিছে, কিন্তু এইবাৰ প্লে ষ্ট'ৰলৈ নতুনকৈ এটা এপছ আহিছে। নামটো হৈছে দেখিবলৈ পাইছে টাচ লক এডি। আপুনি এইটো প্লে ষ্ট'ৰত যদি যায়, প্লে ষ্ট'ৰটো ফাৰ্ষ্টতে অ'পেন কৰি ল'ব। ইয়াত আপুনি সাৰ্চ কৰিব টাচ স্ক্ৰীন লক বুলি। টাচ স্ক্ৰীন লক বুলি কোৱাৰ লগে লগে দেখিবলৈ পাইছে প্ৰথমতে যোনটো এপছ দেখিছে এইটো আপুনি ইনষ্টল কৰি ল'ব। তাৰ পৰা নহ'লে মোৰ ভিডিঅ'ত ডেছক্ৰিপশ্যন আছে, তাত গৈ আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আহক এপছটো অ'পেন কৰোঁ। ফাৰ্ষ্টতে এপছটো আপুনি অ'পেন কৰিব। তাৰ পৰা এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব আপুনি। ইয়াত আপুনি ক্লিক কৰিব নালাগে, ডাইৰেক্ট গৈ থাকিব। তাৰপিছত মাজত ক্লিক কৰি দিব। তাৰপিছত এলাউ দেখিবলৈ পাইছে, এলাউত ক্লিক কৰিব। তাৰপিছত মাই ফটো দেখিবলৈ পাইছে, মাই ফটোত ক্লিক কৰিব, এলাউ কৰিব। তাৰপিছত গেলেৰীটো অ'পেন কৰি ল'ব। আপোনাৰ যিকোনো এখন ফটো চইচ কৰিব। ধৰি লওক মোৰ এইখন ফটো মই চইচ কৰিছোঁ, দেখিবলৈ পাইছে। আপুনি চাইজত লৈ ল'ব, আপোনাৰ নিজৰ চাইজত লৈ ল'ব। তাৰপিছত অ'কে, যোনটো অ'কে বটন দেখিছে, অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ লগে লগে আপোনাৰ 2-4টা পজিশ্যন ল'ব লাগিব, যোনটো আপোনাৰ পাছপৰ্ট হয়। ধৰি লওক মই ইয়াত এটা দিছোঁ 1, 2, 3। এইটো আপুনি মনত ৰাখিব লাগিব। তাৰপিছত অ'কে যোনটো দিছে অ'কেত ক্লিক কৰি দিব। এগেইনটো কনফাৰ্ম কৰিব হ'লে আপুনি আৰু 3বাৰ ক্লিক কৰিব লাগিব। ইয়াত এবাৰ ক্লিক কৰিব, ইয়াত কৰিব, ইয়াত কৰিব, মানে একে জেগাতে কৰিব লাগিব, মনত থাকিবলৈ। তাৰপিছত অ'কেটো ছাকচেছ দেখিবলৈ পাইছে, ফিনিছত ক্লিক কৰি দিব। এইটো আপোনাৰ পাছপৰ্ট মনত ৰাখিব লাগিব। তাৰপিছত যদি আপুনি পাছপৰ্টটো পাহৰি যায়, ক্ৰিয়েটেড ৰিকভাৰী পাছপৰ্টত আপুনি ক্লিক কৰিব লাগিব, যোনটো আপোনাৰ এটা সুবিধা দিছে। যদি আপুনি পাছপৰ্টটো পাহৰি যায়, ইয়াত আপুনি দিব লাগিব 1, 2, 3, 4। আপোনাৰ মনত থকা পাছপৰ্টটা দিব 1, 2, 3, 4 দুবাৰ দিব লাগিব। তাৰপিছত এইটো দেখিবলৈ পাইছে ষ্টাৰ্ট টাচ পাছ। এতিয়া আমাৰ কাম হৈ গ'ল। এতিয়া আমি টাচ কৰি চাওঁ আহক। ইয়াত আপুনি টাচ কৰিব লাগিব, য'ত আপুনি ছেট আপ কৰিছিলে তাত 1, 2, 3 দেখিবলৈ পাইছে। মোক খোল খাই গ'ল, চৰি ৰং দেখুৱাইছে। আপুনি য'ত টাচ কৰিছিলে তাতে আপুনি দিব লাগিব 1, 2, 3। দেখিবলৈ পালে মোক খোল খাই গ'ল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। Through the highways, till my shadow turns to sun rays, and on we'll go, through the wastelands, through the highways.